গুড গুড ইভিনিং বন্ধুসকল। আজি মই তোমালোকৰ মাজত মোৰ এই ইউটিউব চেনেলটোত আসাম টপাৰ ক্লাছেছ 0.2 চেনেলটো লৈ আজি মই তোমালোকৰ ক্লাছ 12ৰ মোষ্ট ইম্পৰ্টেণ্ট কিছুমান কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিম। 90% কমন। তোমালোকে যদি ইয়াৰ পৰা পঢ়ি যোৱা তেনেহ'লে তোমালোকে 90% কমন পাবা। মই তোমালোকক কোৱেশ্চন বেংকটো আলোচনা কৰিম। ওকে, ব'লা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চ' প্ৰথম পাৰ্টটো লৈছে মোৰ মাতৃমুখ দৰ্শন। আৰু মই কি কৰিম, দুটা ভিডিঅ'ৰ ভিতৰত গোটাইটো ক্লিয়াৰ কৰি দিম, শেষ কৰি দিম। চ' কোৱেশ্চনটো চোৱা যে মোৰ মাতৃমুখ দৰ্শন শ্ৰী পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে, এইটো আহিছে, চাই লোৱা। অ'কে, এইখিনি তোমালোকে লিখি ল'বা নিজৰ বহীত। তাৰপিছত তোমালোকে এইখিনি ছল্ভ কৰিব। আৰু মই দুদিন পিছত সেই গোটাইখিনি মই কুৱেশ্যনবিলাক ছল্ভ কৰি তোমালোকক মই দি দিম। আৰু আমাৰ হোৱাটছএপ গ্ৰুপটোত তোমালোকে জইন হ'ব ল'বা দেই, মই লিংক দি দিম, লৈ ল'বা। চ' এইখিনি পঢ়িলে তোমালোকে পাই যাবা, এই পাঠটোৰ পৰা কমনে পাই যাবা। আজি তোমালোকৰ মাজত মই এইখিনি ভিডিঅ' আপলোড দিলোঁ। আৰু মই আজি তোমালোকক খালি এই দুটা চেপ্টাৰৰ তোমালোকক কুৱেশ্যন দিলোঁ। আৰু নেক্সট ভিডিঅ'ত মই বাকী যিমান চেপ্টাৰ আছে সকলোবিলাক কুৱেশ্যন দিম। অকল কুৱেশ্যন নহয়, এনচাৰ সৈতে দি দিম। অ'কে, আজি মই অলপমান ব্যস্ত আছোঁ, তোমালোকৰ সেই এনচাৰবিলাক ছল্ভ কৰি আছোঁ, গোটেই এনচাৰবিলাক লিখি আছোঁ, সেইকাৰণে দিয়া নাই এনচাৰবিলাক, আৰু অলপতে শেষ কৰি দিলোঁ। আৰু নেক্সট ভিডিঅ'ত তোমালোকে গোটেইটো ক্লিয়াৰ কৰি দিম, একেবাৰে এনচাৰ সহ তোমালোকক দি দিম। আজিৰ কাৰণে এইখিনি। তাৰ কাৰণে তোমালোকে ভালে থকা সুস্থ থকা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।